Hello student, মোৰ YouTube channel দেখামনিলৈ তোমালোকক স্বাগতম জনাইছো। আশা কৰোঁ তোমালোকৰ খবৰবোৰ যথেষ্ট ভাল আৰু ঘৰত তোমালোকে ধুনীয়াকৈ পঢ়ি আছা। তোমালোকেতো গমেই পোৱা এইটো চেনেলত তোমালোকৰ মই ক্লাছ 10 বা 9 ৰ অংকবোৰ কৰি দিছো। আজিও মই তাৰে অংক কৰি দিম। আজি তোমালোকক ক্লাছ 10 ৰ 1.2 অংক এটা কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া 1.2 কি আছে? প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এইটো মই আকৌ কৰি দিয়াৰ প্ৰয়োজন নাই। এইবোৰ তোমালোকে ক্লাছ 5, 6, 7, 8 এনেকুৱা মানৰ ভিতৰতে কৰবাত নহয় কৰবাত পাই আহিছা। ইয়াৰে পিছৰটো হৈছে যে তলৰ অখণ্ড সংখ্যা কেইটা লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা আছে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যাৰ দুটাৰ গুণফল। এইকেইটাও যথেষ্ট সহজ, কিন্তু সহজ হ'লেও মই তোমালোকক এইকেইটা কৰি দিম। এতিয়া কি আহা আমি কি কৰোঁ, এই 2 নম্বৰটোৰ পৰা যিকেইটা অলপ এনেই আৰু সহজে গোটেইবোৰ তথাপিতো আৰু নকৰিম বুলি ভাবিছিলোঁ যদিও 2 নম্বৰৰ পৰা তোমালোকক কৰি দিম। আহা এতিয়া আমি অংককেইটা কৰোঁ। এতিয়া আমি কৰিবলৈ ওলাইছোঁ কিমান 1.2 অংকটোৰ 2 নম্বৰৰ পৰা। বহুত গৰম পৰিছে, সেইকাৰণে মই ফেনখন দি থৈ দিছোঁ। মই ভাবোঁ ফেনৰ চাউণ্ডটো ডাইৰেক্টলি অহা নাই আৰু সেইটোৰ পৰা বেছি অসুবিধা নহয়। এতিয়া আহা আমি অংকটো আৰম্ভণি কৰোঁ। 2 নম্বৰ 2 নম্বৰ কি আছে? তলৰ অখণ্ড সংখ্যাকেইটাৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। এতিয়া দিয়া আছে 1 নম্বৰটো কিমান আছে? সংখ্যা দুটা কিমান আছে? 26 আৰু 91। মোৰ কি হয়, এবাৰ মোবাইলৰ স্ক্ৰীনত চাব লাগে, এবাৰ মানে বহীখনত চাব লাগে। সেইকাৰণে যিমান মানে ফ্ৰীলি কৰিব লাগে অংকবোৰ সিমান তাত ফ্ৰীলি কৰিব পৰা নাযায়। দুইফালে মানে মনটো বেলেগ ফালে থাকে যে, সেইকাৰণে। তথাপিতো এতিয়া চোৱা 26ৰ মৌলিক উৎপাদকত যদি প্ৰকাশ কৰোঁ, আমি দেখা দেখি 26ক কিহেৰে যাব? 2ৰে যাব। কেনেকুৱাকৈ যাব? 2 পূৰণ 13। 26ত 2 × 13 আৰু 91ৰ কিহেৰে যাব? 91ক কিহেৰে যাব? 7ৰে যাব। 7ৰে চোৱাচোন। 91ক যদি তোমালোকৰ যদি ডাইৰেক্টলি নোৱাৰা, এনেই আৰু এইটো যদি মই ছাইডত কৰি দিছোঁ, তোমালোকে নিজে জানিলেতো কোনো টেনশ্যনে নাই, পাৰিবাই। তথাপিতো এনেই কৰিছোঁ আৰু 7 × 7, তাৰপিছত 2 নামিল। 2 নামাৰ লগে লগে কিমান হ'ল? ইফালে 21 হ'ল, 7 × 3 এনেকুৱা আৰু 13 হ'ল। এতিয়া চোৱা 26ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে 2 পূৰণ 13 আৰু 91ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে 7 পূৰণ 13। তেতিয়াহ'লে কি হ'ব? therefore LCM of 26 and 91 is equal to LCM কেনেকুৱা হ'ব? গোটেইকেইটা পূৰণ হ'ব। 2 পূৰণ 7 সৰুৰ পৰা লিখিছোঁ পূৰণ 13। তোমালোকেতো গমে পাইছা, এই 2টো আহিবই, ইয়াৰে 7টো আহিব, এই 2টা 13ৰ ভিতৰত যিকোনো এটা আহিব। এইটো এতিয়া এইখিনি ইয়াত পূৰণ কৰিলে কিমান হ'ব? দেখা দেখি কিমান আমাৰ ইয়াতে কিমান হ'ল? 7 13 × 91। 91ৰ লগত যদি 2 পূৰণ কৰি দিওঁ কিমান হ'ব? 2 আৰু 182। এইটো হ'ব তোমাৰ এলচিএম। আৰু HCF of 26,91 is equal to দুইটাৰে কমন কি আছে? দুইটাৰে কমন আছে 13, আটাইতকৈ ডাঙৰ, সেইকাৰণে কি হ'ব? 13টো হ'ব। এতিয়া আমাক আকৌ কি দেখুৱাব দিছে? লসাগু ইনটু গসাগু দেখুৱাব দিছে। LCM ইনটু HCF ইজ ইকুৱেল টু কিমান পাওঁ? এতিয়া ইয়াতে পালোঁ 182 × 13। এইটো যদি পূৰণ কৰোঁ, ইয়াতে দেখুৱাই দিছোঁ আৰু পূৰণটো এইবোৰ তোমালোকে নকৰিলেও হ'ব, বা কৰিলেও গোটেই বেয়া নহয়, তেতিয়াহ'লে শুদ্ধ হয় আৰু 182 মানে এনেও শুদ্ধ হয়। তথাপিতো কেতিয়াবা যদি মানে সেয়া থাকে, সন্দেহ থাকে, তেতিয়া কৰি ল'বা আৰু। 3 2 × 6, 3 8 × 24, 3 × 3 5 আৰু
182 6 4 দিয়ে 6 8 পাছে 13 2 3 6 6 2 3 6 6 আৰু এটো question number 1 দিয়া আৰু কিমান আছিল সংখ্যা দুটা তোমালোকৰ 26 আৰু 91 26 into 91 is equal to তোমালোকে যিমান কৰিলে এইটোৱে পাবা 2366 তোমালোকে কৰি চাবা অংকটো মানে পূৰণটো এইটোৱে হ'ব therefore 1 আৰু 2 পৰা ক'ব পাৰো যে কি ক'ব পাৰো LCM into HCF is equal to সংখ্যা দুটাৰ পূৰণফল দেখা পালা অংকটো তোমালোকে সেয়া কৰিবা মই আৰম্ভণিৰ পৰা শেষলৈকে লাহে লৈ গৈ যাই আছো তোমালোকে চাবা তাৰপিছত প্ৰয়োজন সাপেক্ষে পজ কৰি ল'বা লৈ পেলাই সেয়া কৰি দিবা অংকটো তেনে সহজ তোমালোকে দেখাই পালা এই গিটাৰ লগত বাকি গিটাও হেনেকুৱাই হ'ব তোমালোকে প্ৰথমতে লসাগু উলিয়াবা তাৰপিছত গসাগু উলিয়াই লৈ মানে কি আৰু প্ৰথমতে মৌলিক উৎপাদকত ভাঙি ল'বা তাৰপিছত লসাগু উলিয়াবা গসাগু উলিয়াবা এবাৰ লসাগু আৰু গসাগু পূৰণ কৰিবা আৰু আনবাৰ কি কৰিবা সংখ্যা দুটা পূৰণ কৰিলে দেখা পাবা যে সেই পূৰণফল দুটা সমান হ'ব তাৰ পৰা আমি ক'ব পাৰিম যে LCM into HCF যেটো সংখ্যা দুটা পূৰণফল এইটো আছিল তোমালোকৰ 2 নম্বৰ আশা কৰো ধুনীয়াকৈ বুজি পাইছা আৰু যদি কিবা কাৰণত বুজি পোৱা নাই মোক মেছেজৰ দ্বাৰা বা কমেন্টৰ সহায়ত জনাবা কেনেকৈ কৰিলে তোমালোকৰ বেছি সুবিধা হয় মই এনেকুৱাকৈ কৰি দিবৰ কাৰণে প্ৰয়াস কৰিম দুইফালে চাই থাকিব লগা হয় এবাৰ মানে স্ক্ৰিনৰ ফালে চাব লগা হয় এবাৰ বহিৰ ফালে চাব লগা হয় সেই কাৰণে ফ্ৰীলি কৰিব পৰা নাই যদিও মই ভাবো তোমালোকে অংকটো ধুনীয়াকৈ বুজি পাইছা আৰু মোৰ ভয়েসটো ধুনীয়াকৈ আহি আছে বুলি আশা কৰিছো আজিলৈ ইমানতে এৰিছো নেক্সট এটা অংকৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ